নমস্কাৰ জনাই মই অনিতা ভিতৰত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ দেই। আমি আকৌ খানা খাবলৈ গৈছিলোঁ জীয়াল হল মুখত দেই। তাৰপিছতে খানা এয়া চাহ তাহ খাই আজৰি হ'লোঁ। হোৱাৰ পিছত অলপমান ফুৰিবলৈ কাৰণে গ'লোঁ আৰু এয়া আমাৰ দলঙৰ ওপৰত দেই। মানে আমি ধুনীয়াকৈ খানা খোৱা ঠাইকণ হৈছে এইকণ। মানে আমাৰ ছাৰে বনাই আছে, আমাৰ বাইদেউহঁতে সকলোখিনি কাম কৰি দিলে। তাৰপিছতে ছাৰে অকলে বনাই আছে। তাৰপিছত আমি ফুৰি আহি মেলি আকৌ চালাডৰ কাৰণে এয়া যোগাৰ কৰিলে আমাৰ বৌহঁত আৰু লগৰীখিনিয়ে মেলি। তাৰপিছত মানে মই আৰু বাইদেউ ছোৱালীজনী ধৰি দিছোঁ আৰু এয়া ছাৰে বনাই আছে আৰু লগতে বাইদেউ অলপ সহযোগ কৰি দিছে আৰু দেই। তাৰপিছত এয়া সকলোখিনি ইমান ধুনীয়া ঠাই, গৈ বহুত ভাল লাগিলে। আৰু এয়া ওচৰতে চাওকচোন ইমান ধুনীয়াকৈ নাচি আছে, পূৰা গান বজাই লৈছে আৰু পূৰা নাচি আছে। তেওঁলোকৰ মানে খাই বৈ মেলি আজৰি হৈ গ'ল আৰু সেইটো কাৰণে ধুনীয়াকৈ গান বজাই পূৰা নাচি আছে আৰু আমাৰ বনায়েই হোৱা নাই। তাৰপিছতে আকৌ এয়া চাওকচোন দলংখন ইমান ধুনীয়া আৰু বহুত মানুহ গৈছে, বহুত মানুহ গৈছে আৰু পাহাৰখন চাওঁ আৰু বেলেগৰ নাচ চাই বাইদেৱে আকৌ পূৰা গালে মুখে হাত দি তেওঁলোকলৈ চাই আছে। তাৰপিছতে এয়া ধুনীয়াকৈ তাৰপৰা ঠাণ্ডা অনুভৱ হ'ল। তেনেকুৱাতে আমি আকৌ আহিলোঁ গাড়ী লৈ বুলি, মানে চুৱেটাৰ ল'বৰ কাৰণে আৰু তাত বতাহ মাৰিছে, ৰ'দ দি আছে কিন্তু হ'লেও বতাহ মাৰিছে। তাৰপিছতে আকৌ ইমান ধুনীয়া চাওকচোন খেৰে বনাই থোৱা, নহয় খেৰ চৰি এই টকৌপাতে বনাই থোৱা ঘৰ দেখিলোঁ। তাৰপিছতে আমাৰ আকৌ এয়া ভাত ৰেডি হৈ গ'ল। তাৰপৰা আহিয়ে ভাত খালোঁ। এয়া ধুনীয়াকৈ সকলো বহি মেলি এয়া ভাত খোৱা আজৰি। আৰু আমাৰ লগৰকেইটাহে বিলাইছে দেই, আমি ছোৱালীসকলে চবেই বহি খাইছোঁ আৰু লগৰকেইটাই ধুনীয়াকৈ বিলাই দিছে আৰু আমি খাইছোঁ আৰু সিহঁতি পাছত খাব আৰু ছাৰহঁতেও পিছত খাম বুলি কৈছে। সেইটো কাৰণে আমাক সকলোকে খুৱাই লৈছে আগতীয়াকৈ। আৰু ঠাণ্ডাটোও আহিছে একদম বতাহ, মানে তাত গৰমত গৈ কিন্তু বিৰাট ধুনীয়া লাগিব। আৰু বাইদেউ কৈছে মোকো উঠাই দিয়ক আকৌ। এয়া মই তাইক অকণমান উঠাই দিলোঁ। তাৰপিছত আমাৰ ধুনুক ক'লোঁ, ধুনু কেনেকুৱা লাগিছে? তাই কৈছে ধুনীয়া লাগিছে বুলি কৈছে। তাৰপিছত তাই নিজে ভাত খাই আছে দেই। আৰু খাই বৈ মেলি সকলো আজৰি হৈ পেলানি আমি এয়া ৰাওনা হ'লোঁ ঘৰলৈ বুলি। আৰু সন্ধিয়া সময়ৰ প্লেচটো চাওক কিমান ধুনীয়া, বাপৰে। আৰু সকলোৱে মানে ইমানেই ভাল পাইছে ন, আৰু জেগাটো বহুত ভাল লাগিলে, বিশেষকৈ পাহাৰখন কি মজা চাওকচোন। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো ইমানতে।